हेलो एवरीवन नमस्कार सकलोলৈকে আজি মই বনাম ৰংগলী ডিজাইন এইটো হল ডিজাইন প্লেট এখন কিনিবলৈ পাই পকেট এনেদৰে পাৰি লব ধুনিয়াকৈ পকি হক টাইলছত হক তাৰ পিছত কালাৰ খিনি ঢালি দিব প্লেটখনৰ ওপৰত সাংগলি বুলি ক'ব পাৰে আপোনালোকে তাৰ পিছত হালকে হাতছে मतलब লাহে লাহে কালাৰ খিনি এনেদৰে বিয় পাই দিব চাৰিওফালে এয়া পিছত লাহেকৈ টানি দিব দেখিছে এয়া হল লক্ষ্মী মাৰ ভৰি এয়া এটো আকিলো এটো আৰু এটা আকি দিলো এয়া মাজত এনেদৰে আকি দিছো এয়া চাওক আৰু এটা হেক দিছো এয়া হল পানীৰে জ্বলোৱা দিয়া পানীৰেনো কেনেকৈ দিয়া জ্বলাব পাৰি চাও হাকচোন এয়া প্লেন পানী ঢালি দিলো তাৰ পিছত তুলাৰ হলিতা বনাই ধুনিয়াকৈ হলিতাখিনিত তেল ডুবাই লৈছো তাৰ পিছত এনেদৰে দি দিছো চাকিটোত প্ৰথমতে পানী দিছো এয়া চাওক তাৰ পিছত দিছো মই তেল ওপৰতে অকমান এয়া আগটো অকমান টিপি লব তাৰ পিছত এনেদৰে দি দিব চেপি লব আগটো এয়া চাওক তাৰ পিছত অকমান খোৱা তেল দিছো তাৰ পিছত জ্বলাই দিছো এই দুটা দিৱালীৰ হেক দেখালো আপোনালোকক যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহলে প্লিজ লাইক কমেন্ট ফলো এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো আৰু ফেসবুকত চাই থাকিলে পেজটো ফলো কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং থ্যাংক ইউ ভেৰি মাচ এয়া জ্বলিছে প্ৰায় 15 মিনিট মান জ্বলি আছে 15 minutes মান if you like my video and ideas then subscribe my channel thank you for watching এয়া সব ইমান ধুনিয়াকৈ জ্বলিছে থ্যাংক ইউ